হেল্ল' ফ্ৰেণ্ড, আপোনালোকক আকৌ এবাৰ আমাৰ টেক মাহিনী ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি মই আপোনালোকক জনাই দিম আপোনালোকে যদি এজন ইউটিউবাৰ হয় আৰু আপোনালোকৰ ইউটিউব ভিডিঅ' যদি কপিৰাইট ক্লেইম ষ্ট্ৰাইক পৰিছে, তো আপোনালোকে কপিৰাইট ক্লেইম ষ্ট্ৰাইকটো নাইকিয়া কৰি দিব। আপোনালোকে কেনেকৈ কপিৰাইট ক্লেইমটো ছল্ভ কৰিব, আপোনাৰ প্ৰব্লেমটো ছল্ভ কেনেকৈ কৰিব, এইটো বিষয়ে মই আজি আপোনালোকক জনাম। আপোনালোকে আমাৰ ভিডিঅ' সম্পূৰ্ণ শুৰুৰ পৰা শেষলৈ চাই থাকিব। তো ফ্ৰেণ্ডছ, আপোনালোকৰ ওচৰত মোৰ এটাই ৰিকুৱেষ্ট, আপোনালোকে যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ভিডিঅ' চলি থকাৰ তলত ৰঙা টুকুৰ বটনটোত ক্লিক কৰি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত ওলাই অহা নটিফিকেশ্যন বেল আইকনত ক্লিক কৰি অল কৰি দিব। আৰু ফ্ৰেণ্ডছ, আপোনালোকে এইটো ভিডিঅ' আপোনালোকৰ বন্ধু বান্ধৱীলৈ বেছিকৈ শ্বেয়াৰ কৰিব। তেন্তে ফ্ৰেণ্ডছ, বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছ, আপোনালোকে সৰ্বপ্ৰথম আপোনালোকৰ ইউটিউব অ'পেন কৰিব। আপোনালোকে অ'পেন কৰাৰ পিছত ইয়াতে চাব আপোনালোকৰ যিটো লগো দিয়া আছে, লগোৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰিছে ইয়ৰ চেনেল, তো আপুনি ইয়াত ক্লিক কৰিব। আপোনালোকৰ চেনেলৰ হোম পেজটোত আহিব। অহাৰ পিছত ইয়াতে চাব পাৰিব আপোনালোকে দিয়া আছে মেনেজ ভিডিঅ', তো ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে দিয়া আছে যিহেতু মোৰ এটা দুটা ভিডিঅ'ত কপিৰাইট ক্লেইম ষ্ট্ৰাইক পৰিছে, তো এই কপিৰাইট ক্লেইম ষ্ট্ৰাইকটো মই কেনেকৈ ইয়াৰ পৰা গুচাই দিম আপোনালোকে চাই থাকক। তো এনেকৈ আপোনালোকে চোৱাৰ পিছত আপোনালোকে বেক হৈ আহিব। আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। আপোনালোকে এনেকৈ youtube.com লিখি আপোনালোকে চাৰ্চ কৰি দিব। দিয়াৰ পিছত ফ্ৰেণ্ডছ, আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচটো খুলি যাব। তাৰপিছত আপোনালোকে চাব পাৰিছে ইয়াতে থ্ৰী ডট দিয়া আছে, থ্ৰী ডটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে ডেস্কটপ ছাইট লগাই দিব। তো মোৰ যিহেতু লগাই দিয়া আছে, মই লগাব লগা নাই আৰু এতিয়া। তাৰপিছত আপোনালোকে ইয়াতে চাব পাৰিছে আপোনালোকে যিটো লগো আছে, লগোৰ ওপৰত ক্লিক কৰি দিব। লগোৰ ওপৰত ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰিছে ইয়ৰ চেনেলত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ চেনেলটো এনেকৈ খুলি আহিব। তাৰপিছত ইয়াতে চাব পাৰিছে কাষ্টমাইজ চেনেল, তো কাষ্টমাইজ চেনেলটোৰ ওপৰত ক্লিক কৰি দিব। এনেকৈ লোডিং হৈ অহাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে দিয়া আছে ভিডিঅ' বুলি এটা অপশ্যন দিয়া আছে, ভিডিঅ'ৰ এটা চিম্বল দিয়া আছে, ইয়াতে ক্লিক কৰি দিব। ভিডিঅ'ৰ ওপৰত ক্লিক কৰা দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আপোনালোকৰ ভিডিঅ'বোৰ শ্ব' কৰিব। তাৰপিছত আপোনালোকে ইয়াত এনেকৈ স্ক্ৰল কৰিব। কৰাৰ পিছত ইয়াতে চাব পাৰিছে আপোনালোকে ভিজিবিলিটি, তাৰপিছত চাব পাৰিছে আপোনালোকে ৰেষ্টিটিউশ্যন, তো আপোনালোকে ইয়াতে চাব পাৰিছে আপোনালোকৰ পাব্লিক হৈ আছে আৰু ইয়াতে চাই আছে কপিৰাইট বুলি দিয়া আছে। তো মই দুটা ভিডিঅ' আপলোড কৰিছোঁ, ইয়াতে কপিৰাইট বুলি দিয়া আছে, তো এই কপিৰাইটটো মই ইয়াৰ পৰা গুচাই দিম। আৰু বাকী ভিডিঅ'বিলাকত নন বুলি দিয়া আছে, তো চাওক আপোনালোকে নন বুলি দিয়া আছে বাকী ভিডিঅ'বিলাকত, তো এইটোত কপিৰাইট বুলি দিয়া আছে। তো ইয়াৰ পৰা আপোনালোকে এই ভিডিঅ'টোৰ ওপৰত এই কপিৰাইট য'ত দিয়া আছে এই কপিৰাইটত ক্লিক কৰি দিব। কপিৰাইট অপশ্যনত ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াতে চাব পাৰিছে SEE ডিটেইলছ, তো ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত ফ্ৰেণ্ডছ, আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচটো খুলি আহিব। তাৰপিছত আপুনি ইয়াতে চাব পাৰিছে আপোনালোকে ইয়াতে চাওক দিয়া আছে আপোনালোকৰ মোৰ যিহেতু ইয়াতে ভিডিঅ'টোত মানে মই বেকগ্ৰাউণ্ড মিউজিক দিছোঁ, এই মিউজিকৰ কাৰণে ইয়াতে কপিৰাইট আহিছে। তো আপোনালোকৰ যদি বেকগ্ৰাউণ্ডৰ আহে বা আপোনালোকৰ বেনাৰৰ বা আপোনালোকৰ ভইচৰ যদি আহে, তো আপোনালোকে ইয়াতে চাব পাৰিছে থ্ৰী ডট দি আছে, ইয়াতে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে যদি এতিয়া এই মিউজিকটো আপোনালোকে কাটি দিব বিচাৰে, য'ৰ পৰা আপোনালোকৰ মানে কপিৰাইট আহিছে, আৰু তো কাটি দিব বিচাৰে যদি আপোনালোকে, আৰু যদি মিট কৰি বিচাৰে, তো আপোনালোকে ইয়াতে চাব পাৰিছে তিনিটা অপশ্যন দিয়া আছে। এটা আছে টাইম আউট কৰি দিয়া আছে, আৰু এটা আছে ৰিপ্লেচ ছং, আপোনালোকে ৰিপ্লেচ কৰিব পাৰিব, নতুনকৈ দিব পাৰিব। আৰু এটা দি আছে মিউট ছং, তো মই যিহেতু মিউট কৰি দিম ছংটো, মিউটৰ ওপৰত ক্লিক কৰি দিম। দিয়াৰ পিছত ইয়াতে চাব পাৰিছে মোৰ যিখিনিৰ পৰা ভিডিঅ'টোত মানে মিউট ছং কপিৰাইট আহিছে, তো ইয়াৰ পৰা মই এইখিনি মিউট কৰি দিম। দিয়াৰ পিছত আপোনালোকে ইয়াত চাব পাৰিছে কণ্টিনিউৰ ওপৰত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত মিউট বুলি দিয়া থাকিব, আপোনালোকে মিউটত ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনালোকৰ এইটো কপিৰাইটটো ইয়াৰ পৰা গুচি যাব।
তো এনেকৈ কৰাৰ পিছত আৰু আপোনালোকৰ যদি আৰু ভিডিঅ' আছে আপোনালোকৰ কপিৰাইট ষ্ট্ৰাইক লগা, তো আপোনালোকে এই চাওক এতিয়া এইটো ভিডিঅ'টো দিয়া আছে চেকিং। তো এতিয়া ইউটিউবৰ পৰা এইটো ভিডিঅ' চেকিং কৰিব, কৰাৰ পিছত এইটো কপিৰাইটটো ইয়াৰ পৰা গুচাই দিয়া হ'ব। তো তাৰপিছত আপোনালোকৰ যে আৰু ভিডিঅ' আছে আপোনালোকৰ কপিৰাইট লাগি আছে, তো আপোনালোকে এনেকৈ চাব পাৰিব। মোৰ আৰু এটা ভিডিঅ' আছে, মই ইয়াৰ পৰা এনেকৈ আপোনাক যি প্ৰচেছ দেখাইছোঁ এই প্ৰচেছত আপোনালোকে এনেকৈ কপিৰাইটটো ইয়াৰ পৰা গুচাই দিব পাৰিব। তো মোৰ এইটো ভিডিঅ'টো মানে মিউজিকৰ বেকগ্ৰাউণ্ড মিউজিকৰ কাৰণে এনেকুৱা হৈছে। তো মই এইটো ভিডিঅ'ৰ পৰা বেকগ্ৰাউণ্ড মিউজিকটো ইয়াৰ পৰা মেড কৰি দিম। এনেকৈ কৰাৰ পিছত আপোনালোকৰ হৈ যাব। তাৰপিছত ইয়াতে চাওক আপোনালোকে দিয়া আছে ইয়াতে মই এতিয়া দুটা ভিডিঅ' কপিৰাইট ষ্ট্ৰাইক গুচাই দিছোঁ ইয়াৰ পৰা, দুটা ভিডিঅ'তে মানে চেকিং হৈ আছে। তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, আৰু আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো ভিডিঅ' চলি থকা তলত ৰঙা টাইপৰ বাটনত ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফ্ৰেণ্ডছ আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীলৈ বেছি বেছিকৈ এইটো ভিডিঅ' শ্বেয়াৰ কৰিব। তো আজিলৈ মানে জয় অসম।